হাই এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই বেলেগ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই দেখাম আপোনালোকক মানিমুনিৰ লগত গুটি আলুৰ ভাজি। মই কেনেকৈ গুটি আলুটো মানিমুনিৰ লগত ভাজিম আহকচোন আপোনালোকক দেখাওঁ ভিডিঅ'টো। এয়া দেখিলে, এই মানিমুনি মই পথাৰৰ পৰা বুটলি আনিলোঁ। বুটলি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এইফালে এয়া ল'লোঁ কেইটামান গুটি আলু, অসমীয়া আলু। গুটি আলুকেইটা ল'লোঁ। এতিয়া মই মানিমুনিটো সৰু সৰুকৈ কুটি ল'ম আৰু গুটি আলুটো ফালি ফালি ল'ম। আহকচোন মই কেনেদৰে বনাওঁ আপোনালোকক দেখাই আছোঁ। তো গাইজ, এয়া মই মানিমুনি মিহি মিহিকৈ কুটি ল'লোঁ। কুটি লোৱাৰ পাছত এয়া গুটি আলুটো সৰু সৰুকৈ ফালি ল'লোঁ। এনেকৈ দুফাল দুফাল কৰিলোঁ। ডাঙৰবিলাক চাৰি চিট কৰিলোঁ, সৰুবিলাক দুফাল দুফাল কৰিলোঁ। এনেকৈ কুটি ল'লোঁ ধুনীয়াকৈ ধুই মেলি। এতিয়া মই আলু গুটিটো প্ৰথমতে ফ্ৰাই কৰিলোঁ। তো এতিয়া মই গেছটো জ্বলাই কেৰাহীটো পাতি ল'লোঁ। কেৰাহী গৰম হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান তেল দিলোঁ। তেল গৰম হ'ল। এতিয়া মই ইয়াত পিঁয়াজ নিদিওঁ, আধা বটা কৰি লৈছোঁ নহৰু। এয়া আধা বটা নহৰুটো মই দি ল'লোঁ। এয়া মই আলু গুটিটো এতিয়া অলপ ফ্ৰাই কৰি ল'ম। জোখ পৰিমাণে ইয়াতে নিমখ দিম। নিমখ অকণমান বেছিকৈ দিছোঁ, ইয়াত শাকটো দিবলৈ আছে যে নিমখ দিলোঁ, হালধি দিলোঁ। এতিয়া একদম লৰাই দিম ধুনীয়াকৈ। এয়া আলু প্ৰায় আধা সিজা হৈছে। এতিয়া ইয়াতে মই কুটি লোৱা মানিমুনিটো দি দিম। এতিয়া এবাৰ ধুনীয়াকৈ এনেকৈ লৰাই দিলে শাকটোৰ লগত আলুটো মিক্সাকৈ। এতিয়া সিজিবৰ বাবে অকণমান দেৰি ঢাকনাটো মাৰি দিলোঁ। এয়া মই গুটি আৰু মানিমুনি ভাজি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। তো গাইজ, এনেদৰে আপোনালোকেও মানিমুনি শাকটো গুটি আলুৰ লগত ভাজি খাব আৰু ল'ৰা ছোৱালীকো খুৱাব। শৰীৰৰ কাৰণে বহুত উপকাৰী। মইতো প্ৰায় খাই থাকোঁ, গতিকে আপোনালোকেও খাব। মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে, যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মই এনেদৰে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াই থাকিবলৈ উৎসাহিত হ'ম। আজিলৈ আহোঁ, ধন্যবাদ।